নমস্কাৰ মই প্ৰিয়াংকুছ এণ্টাৰটেইনমেণ্টৰ এক নতুন অনুষ্ঠান সাংঘাতিক অনুভৱলৈ আপোনালোকক সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ নহয় কৰো স্বাগতম জনাইছোঁ আজি মোৰ লগত থাকিব তিনিজন নগণ্য ব্যক্তি নগণ্য নহয় গণ্যমান্য গণ্যমান্য ব্যক্তি আজি জানিম তেওঁলোকৰ লগত ঘটা কিছুমান ঘটনা আৰু তাৰ অনুভৱ আপোনালোকক মই চিনাকি কৰি দিবলৈ লৈছোঁ মোৰ বাওঁফালে উপস্থিত আছে ৰতন দাতা ডাঙৰীয়া হেই নহয় হে ৰমেশ দাদাহে মই ক্ষমা কৰিব ৰমেশ দাদা ডাঙৰীয়া আৰু মোৰ সোঁফালে আছে থাপৰ ডাঙৰীয়া এই নহয় হে পাপৰ হে ক্ষমা কৰিব পাপৰ ডাঙৰীয়া আৰু এজন আহিবলৈ আছে আমাৰ তেখেত আহিব কৰোণা মহামাৰীৰ কাৰণে তেখেত অনলাইন যোগে আমাৰ ষ্টুডিঅ'লৈ আহিব ভিডিঅ' কনফাৰেঞ্চত তেখেতৰ লগত আমি এওঁলোক দুজনৰ লগত পতাৰ পিছত আমি তেখেতৰ লগত আলোচনা কৰিম প্ৰথমতে কওক ৰতন দাতা ডাঙৰীয়া ক্ষমা কৰিব ৰমেশ দাদা ডাঙৰীয়া মই আপোনাৰ নামটো অলপ কনফিউজ হৈ যাওঁ আপোনালোকৰ ঘটা এটা ঘটনা আৰু তাৰ অনুভৱৰ বিষয়ে আমাৰ দৰ্শকসকলক জনাওক লাইভ চলি আছে পিছত মাৰিব এতিয়া মাৰিলে মই লাজ পাম নহয় বহুত লাজ পাম নহয় হে ঘটনাটো শুনক ৰাতি 12 বাজিছে তেতিয়া মই শুই আছো হয় দৰ্শকসকলে জানিব খুজিছে আপুনি পকাত শুইছিল নে বিচনাত শুইছিল আৰু লগত কোন শুইছিলে হয় মই মিনতিৰ লগতে শুই আছিলো বিচনাত মিনতি কোন মিনতি ক'ব নেকি আপুনিতো বিয়া পতা নাই নহয় হে কুকুৰজনীহে মোৰ তাৰপিছত মই দুৱাৰখন খোলা শব্দ শুনিলো উঠি গৈ দেখো এক অদ্ভুত দৃশ্য হয় দৰ্শকসকল তেখেতে ক'ব এতিয়া কি অদ্ভুত দৃশ্য দেখিলে আপোনালোকৰ লগতে মই আগ্ৰহেৰে বাট চাই আছো কওক ডাঙৰীয়া উঠি গৈ দেখো যে এটা প্ৰকাণ্ড নিগনিয়ে মই 5 টকা দি কিনি অনা জাহাজী কলটো খাই আছে সেইটো দেখি মই কি কৰোঁ কি নকৰোঁ মোৰ মানুহটো থকা সৰকা হৈ গ'ল তেতিয়া সেই কথাটো মনত পৰিলে মই এতিয়াও সেই মাৰ সেই শব্দটো মোৰ মুখৰ পৰা ওলাই যায় মই কেতিয়াবা বহুত কান্দিছিলোঁ সেইদিনা এতিয়াও কান্দিছোঁ আপুনি দেখিছে চাগে নাই দেখা ন লাইভ চলি আছে মই থুই খানিব লাগিব কিন্তু মোৰ বহুত কান্দিছিলোঁ সেইদিনা ভিতৰত মোৰ কেমিকেল ফৰ্মেশ্যন হৈ এনেকুৱা চকু পানী ওলাইছিলে মই আপোনাক মুখেৰে ক'ব নোৱাৰোঁ বিগ ব্ৰেকিং নিউজ আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আজি টক শ্ব' মজিয়াৰ পৰা এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ ৰমেশ দাদাই আগৰ কথা মনত পৰিলে হুৰ চকু পানী ওলাই আহে মই কেমেৰা পাৰ্চন বিকাশক দেখাবলৈ অনুৰোধ জনাইছোঁ এক্সক্লুচিভ দৃশ্য এয়া তেখেতৰ চকু পানী ৰ'ব টিভিটো লাম যেতিয়া মই অকণ থৈ অকণ খাই লওঁ এতিয়া মই যাবলৈ লৈছোঁ আমাৰ থাপৰ ডাঙৰীয়া ঘৰলৈ এই নহয় হে পাপৰ হে নহয় পাপৰ ডাঙৰীয়া গৰু পাপৰ পাপৰ ডাঙৰীয়া এতিয়া আপোনাৰ ওচৰলৈ আহিবলৈ ওলাইছোঁ আপোনালোকৰ ঘটা এটি ঘটনা আৰু তাৰ অনুভৱৰ বিষয়ে আমাৰ দৰ্শকসকলক কওক হয় মই ক'বলৈ হ'লে মোৰ নিজৰ নামটোৰ পৰা আৰম্ভ কৰিব লাগিব হয় মোৰ নাম আছিল ভতুৱা কিন্তু এদিন এটা ঘটনাৰ পিছত মোৰ নাম হৈ গ'ল পাপৰ হয় ডাঙৰীয়া দৰ্শকসকলে জানিব বিচাৰে অলপো পলম নকৰি কওক কাৰণ আমাৰ হাতত সময় সীমিত মোৰ প্ৰিয়সীৰ সেইদিনাখন বিয়া আছিলে মোৰ একো নাছিলে বাবে তাক বেলেগলৈ বিয়া দি দিছিলে আৰু মোকো সেই বিয়ালৈ নিমন্ত্ৰণ জনাইছিলে ময়ো তালৈ যাওঁ নাযাওঁ কৈ গ'লোঁ এইখিনিতে সুধিব বিচাৰিছোঁ ক্ষমা কৰিব আপুনি তালৈ যাওঁ নাযাওঁকৈ কিয় গৈছিলে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নাই কিয় থাকিলেহে বুজিবি গাধ নুপুংসক চালা ক্ষমা কৰিব বেছি ক'লে মই বহুত বেছি লাজ পাম এতিয়া অৰিজিনেল কথালৈ আহোঁ তাৰপিছত কি হ'ল তাৰপিছত মোক ভাত খাবলৈ মাতিলে মই তাই বিয়া হোৱা দুখত বেছি নহয় 18 বাৰ ভাত খুজি খালোঁ তাৰপিছত মোক পাপৰ নামটো হোৱা ৰহস্যটো কওঁ আপোনাক বিয়া ঘৰত যিমান পাপৰ বনাইছিলে সেই পাপৰ চব মই খাই পেলালোঁ তেতিয়াৰ পৰা মোৰ নামটো পাপৰ দিলে সেই ঘটনাটো মনত পৰিলে মোৰ বিগ ব্ৰেকিং নিউজ আপোনালোকে পুনৰ এক ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ পাপৰ ডাঙৰীয়ে আগত তেখেতৰ নামৰ ৰহস্যৰ কথা জানিলে এতিয়াও চকু পানী ওলাই আহে যি দেখিছোঁ আমাৰ ষ্টুডিঅ' মজিয়া বানপানীৰে উপচি পৰিব চৰকাৰলৈ এটা বিশেষ অনুৰোধ আমাক বানপানীৰ পৰা উদ্ধাৰ কৰক
হয় ৰমেশ ডাঙৰীয়া আৰু পাপৰ ডাঙৰীয়া এতিয়া আমাৰ সময় যিহেতু সীমিত সেইকাৰণে আপোনালোকক আমাৰ ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় দিছোঁ আৰু যিহেতু আপোনালোকে ইমানকৈ কান্দিলে ময়ো ঘৰত গৈ পেলাই অলপ ভুকুৱাই কান্দিব লাগিব সেইকাৰণে সোনকালে ঘৰ গৈ পেলাই কান্দোগৈ আপোনালোকে যাতে বেয়া চেয়া নাপায় আজি আপোনালোকৰ লগত লগ পাই মোৰ বহুত ভাল লাগিলে হয় নিশ্চয় ধন্যবাদ দেই হয় ধন্যবাদ ডাঙৰীয়া হয় দৰ্শকসকল ৰমেশ ডাঙৰীয়া আৰু পাপৰ ডাঙৰীয়াক বিদায় দি এতিয়া আপোনালোকৰ মাজলৈ আৰু এজন ব্যক্তিক চিনাকি কৰি দিবলৈ লৈছোঁ তেখেত যিহেতু কৰোণাৰ বাবে অনলাইন যোগে ভিডিঅ' কনফাৰেঞ্চত আমাৰ লগত থাকিব তেখেতক সকলো চিনি পায় বিখ্যাত কবি সাহিত্যিক ধাৰ্তিকা বস নিকম্মা নামটো অকল গৰু চৰি ক্ষমা কৰিব সুনকন দে চুনাকন দে অঁ সুনাকন দে ডাঙৰীয়া এতিয়া আমাৰ ইতিমধ্যে সুনাকন দে ডাঙৰীয়া আমাৰ লাইনত কানেক্ট হৈছে এতিয়া আমি পোনপ্ৰথমে সুনাকন ডাঙৰীয়াক লগত কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ দাদা আপোনাক প্ৰিয়াংকুছ এণ্টাৰটেইনমেণ্টৰ নতুন আপোনাক প্ৰিয়াংকুছ ক্লাছ 8লৈকে পঢ়িছিল যে দাদা সেইকাৰণে মই মুখৰ পৰা ওলাই প্ৰিয়াংকুছ এণ্টাৰটেইনমেণ্টৰ নতুন অনুষ্ঠান সাংঘাতিক অনুভৱলৈ আপোনাক স্বাগতম জনাইছোঁ হয় দ্বিতীয়তে মই আপোনালোকৰ চেনেলক পুষ্পাঞ্জলি প্ৰথমতে বুলি কওক প্ৰথমতে মই আপোনালোকৰ চেনেলক পুষ্পাঞ্জলি জ্ঞাপন কৰিছোঁ দাদা ধন্যবাদ ধন্যবাদ প্ৰথমতে মই আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আচল কথালৈ আহোঁ আপুনিতো গম পাইছে আজি আমাৰ এই অনুষ্ঠানটো কিহৰ ওপৰত ভিত্তি কৰা হৈছে নাজানো নহয় ছাৰ জানো বুলি কওক জানো হয় আপুনি যিহেতু এজন কবি সাহিত্যিক আপোনাৰ লগত ঘটা এটি ঘটনা আৰু তাৰ অনুভৱখিনি আমাৰ দৰ্শকসকলে আপোনাৰ পৰা শুনিব বিচাৰিছে হয় মোৰো জনাবলৈ পাই ভাল লাগিব মোৰ জীৱনৰ কিছুমান সাংঘাতিক অনুভৱ মোৰ জন্ম হোৱাৰ কেইমাহমানৰ পাছৰ কথা সেইকেইদিন মই এখন উপন্যাস লিখাত বৰ ব্যস্ত আছিলোঁ সন্ধিয়া 7মান বাজিছে মোৰ খুব মাছ খাবলৈ মন গ'ল মই মাক গৈ পেলাই ক'লোগৈ মা মোৰ মাছ খাবলৈ মন গৈছে সেইদিনা শনিবাৰ আছিলে মায়ে ক'লে শনিবাৰে মাছ খাব নাপায় মোৰ বৰ দুখ লাগিলে হ'ব মই আছোঁ ছাৰ মই নিজক কণ্ট্ৰল কৰিলোঁ আৰু ভাত খোৱাৰ সময় হ'ল মই চবৰে কথা ৰাখি মই ভাত খাবলৈ গ'লোঁ তিতা কেৰেলাৰ ভাজি আৰু ভাত কেৰেলাৰ দাইল মই সেই মাছৰ দুখত মই 4বাৰ ভাত লৈছোঁ সেইদিনা তাৰপিছত ডাঙৰীয়া মই ভাত খাই শুই থাকিলোঁ আধা ৰাতি উঠি মই এখন উপন্যাস লিখিলোঁ নাম দিলোঁ ভাত খাই শুই থাকিলোঁ ব্ৰেকিং নিউজ আপোনালোকক পুনৰ এটা ব্ৰেকিং নিউজ দিবলৈ ল'লোঁ সুনাকন ডাঙৰীয়াই মাছ খাবলৈ মন গৈছিল কিন্তু মাছ নাপায় সুদা দালি ভাত আৰু তিতা কেৰেলা ভাজি খাই শুই থাকিলে তাৰ কাৰণে তেখেত গোটেই ৰাতিটো কান্দিলে আৰু এখন আলোচনী উলিয়ালে আলোচনীখনৰ নাম থ'লে ভাত খাই শুই থাকিলোঁ হয় আজি আপোনালোকে নিজে দেখিছে আমাৰ ষ্টুডিঅ' মজিয়াত তিনিজন অতিথি আহিছিলে তিনিজনে অকল কান্দিয়ে থাকিলে চৰকাৰলৈ এটা বিলম্ব অনুৰোধ আজিৰ দিনটো ক্ৰাইম ডে হিচাপে ঘোষণা কৰক আৰু এয়াকে কৈ আজি আমাৰ টক শ্ব' সামৰণি মাৰিছোঁ এই দাবীক আমি সমৰ্থন জনাওঁ ধন্যবাদ জয় অসম বাই বাই জয় অসম